সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম খলিল ৰাশি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি। মোৰ এই অন্তৰখনি সাগৰৰ দৰে নীলা। বেদনাৰে দেখা নাই তুমি? উঠিছে মৰিছে যত বাসনাৰ লক্ষ্য ঢৌ তোমাৰ এই স্মৃতি সীমাচুমি। দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা এই কবিতাটি মোৰ অতিকৈ প্ৰিয়। খুব ভাল লাগে এই কবিতাটি আৰু সাগৰলৈ যোৱাৰ পাছত এই কবিতাটো মনলৈ অহাটো তেনেই স্বাভাৱিক। নমস্কাৰ, মই পল্লৱী, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। মই উপস্থিত আছোঁ জগন্নাথ। এয়া আপোনালোকে দেখা পাইছে মন্দিৰ ভাগ। আমি ৰাতিপুৱা আহি পালোহি আৰু এতিয়া গোটেই সমগ্ৰ পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মন্দিৰ ভাগৰ সন্মুখ দুৱাৰৰ ওপৰত থকা এয়া পতাকাসমূহ সদায় সন্ধিয়া 4 বজাত সলনি কৰা হয়। দুজন ব্যক্তি বা তিনিজন ব্যক্তি ওপৰলৈ উঠি যায় আৰু তাতে গৈ পেলাই এই পতাকাসমূহ সলনি কৰে আৰু এই পতাকাসমূহক মানুহক দিয়াও হয়, কাটি পেলাই এটা এটা টুকুৰা হ'লেও ভক্তপ্ৰাণ ৰাইজক দিয়া হয়। মন্দিৰ ভাগ বাহিৰৰ পৰা দৰ্শন কৰাৰ পিছত আমি আহিলোঁ সাগৰত গা ধুবলৈ। গা ধুই পেলাই আমি যাম ৰুমত গৈ পেলাই ভালকৈ গা পা ধুই পেলাই আমি মন্দিৰ ভাগ দৰ্শন কৰিবলৈ যাম। ইয়াৰ প্ৰায় ৰাস্তাসমূহ তেনেই ঠেক ঠেক। ইয়াতে যাবলৈ বিৰাট অসুবিধা হয়, দুখন টমটমো ভালকৈ পাৰ নহয় আৰু ইয়াতে মানুহবিলাকৰ চোতাল বুলিবলৈ একো নাই। ঘৰ লগতে বাৰাণ্ডা বোলাও তেনেকুৱা একো নাই, লগতে ঘৰ আৰু প্ৰত্যেকৰে ঘৰৰ সন্মুখত জগন্নাথৰ চিহ্ন নিশ্চয়কৈ আছে। ইয়াৰ পিছত আহিলোঁ আমি মন্দিৰ ভাগ দৰ্শন কৰিবলৈ। এয়া হৈছে বাহিৰৰ সমগ্ৰ পৰিৱেশ। মানুহৰ বহুতো ভিৰ হৈ আছে আৰু ভিতৰত যিহেতুকে মোবাইল ফোন নিব নোৱাৰি, গতিকে ভিতৰতো মই আপোনালোকক দেখাব নোৱাৰিম আৰু ভিতৰত গৈ বিৰাট ভাল লাগিলে, মনটো বিৰাট পবিত্ৰ লাগিল। মন্দিৰ দৰ্শন কৰি হোৱাৰ পিছত সন্ধিয়া আমি এপাক আহিলোঁ স্বৰ্গদ্বাৰ বিচলৈ বুলি। এয়া হৈছে তাৰ সমগ্ৰ মাৰ্কেট এৰিয়াটো। ইয়াতে বহুত দোকান আছে আৰু লগতে আমি খালোঁ কৰ্ণ, যিটো মোৰ বহুত ফেভৰেট হয়। ইয়াতে বইল কৰি ৰাখি দিয়ে আৰু 40 ৰুপিজকৈ ল'লে, 40 টকাকৈ প্লেট ল'লে। বৰ ভাল লাগিলে খাই পেলাই। এয়া আছিল আমাৰ জগন্নাথ পুৰীৰ প্ৰথম দিন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক। নমস্কাৰ।